नमस्कार दोस्तों क्लास 10 मैथमेटिक्स चैप्टर नंबर 8 इंट्रोडक्शन टू द ट्रिग्नोमेट्री अर्थात ट्रिग्नोमेट्री परिचय এই চেপ্টাৰটোত সন্নিৱিষ্ট থকা অনুশীলনী 8.4 ৰ क्वेश्चन नंबर 5 ৰ পাৰ্ট 8 ৰ সলিউশনটো আজিৰ এই ভিডিওটোত আমি ব্ৰিফলি ডিসকাস কৰিম সো উইদাউট এনি ওয়েস্টেজ অফ টাইম লেট আস এক্সপ্লোৰ क्वेश्चन नंबर 5 ত দিয়া আছে তলৰ অভেদ কেইটা প্ৰমাণ কৰা যদিহে ইয়াত কোণবিলাক সূক্ষ্ম কোণ আৰু যাৰ বাবে অভেদ কেইটা সংজ্ঞাবদ্ধ হয় এতিয়া আপোনালোকে যদি ইয়াৰ আগৰ পাৰ্টৰ সলিউশন কেইটা চোৱা নাই তেতিয়াহলে ডেসক্ৰিপচনত দিয়া প্লেলিষ্টত গৈ আপোনালোকে পাৰ্ট 1 ৰ পৰা পাৰ্ট 7 ৰ সলিউশন খিনি চাই লব পাৰে এতিয়া মই পাৰ্ট 8 ৰ সলিউশনটো ডিসকাস কৰিম ঠিক আছে এতিয়া ইয়াৰ আমি লেফট হ্যান্ড সাইডটো লিখি লম লেফট হ্যান্ড সাইডত কি দিয়া আছে লেফট হ্যান্ড সাইডত দিয়া আছে sin a plus cosec a sin a plus cosec a whole square plus cos a plus sec a whole square ঠিক আছে এতিয়া মানে আমি লেফট হ্যান্ড সাইডৰ পৰা এই ৰাইট হ্যান্ড সাইড পাৰ্টটো উলিয়াই দিব লাগে তেতিয়া আমাৰ প্ৰমাণ কৰা হৈ যাব সো এতিয়া এটো আমি কেনেদৰে কৰিব পাৰো এতিয়া আমি sin a plus এই যেটো cosec a আছে এই cosec a টো আমি কি লিখিম 1/sin a লিখি দিম ঠিক আছে আমি এটো জানো cosec a 1/sin a হয় সো এটো আকৌ হোল স্কয়াৰ কৰি দিলো ঠিক তেনেদৰে এটো cos a আছে আৰু sec a আমি কি লিখিম 1/cos a সো আমি এটো লিখি দিলো 1/cos a হোল স্কয়াৰ দি দিলো ঠিক আছে এতিয়া ইয়াৰ পিছৰখিনি এতিয়া আমি কেনেদৰে কৰিম এতিয়া ইয়াৰ পিছত আমি কৰিম এটো আমি লসাগু লৈ লম লসাগু লৈ ক্যালকুলেট কৰি দিম সো ইয়াত লসাগু হ'ব sin a একেৰে sin x sin a বাৰ যায় সো sin a * sin a কৰিলে কি হ'ব sin square a আৰু sin a ৰে sin x এবাৰ যায় সো 1 * 1 1 হৈ যাব আৰু এটো আমি কি কৰিম স্কয়াৰ দি দিম হল ঠিক তেনেদৰে ইয়াতো আমি LCM লম মানে লসাগু লৈ লম সো ইয়াত লসাগু হ'ব cos a একেৰে cos a বাৰ যায় cos a * cos a cos square a ঠিক আছে আৰু cos a ৰে cos x এবাৰ যায় সো 1 * 1 1 হ'ব ঠিক আছে আৰু এটো হোল স্কয়াৰ সো এতিয়া আমি ইয়াৰ পিছত কি কৰিম ইয়াৰ পিছত কৰিম এই ওপৰৰ পাৰ্টটো স্কয়াৰ কৰি দিম আৰু এই তলৰ পাৰ্টটো আমি স্কয়াৰ কৰি দিম এতিয়া আমি লিখিব পাৰো sin square a plus 1 whole square divided by sin square a ঠিক আছে প্লাস এটো আমি ওপৰ পাৰ্টটো স্কয়াৰ কৰি দিম cos square a plus 1 whole square divided by cos square a এতিয়া a পাৰ্টটো স্কয়াৰ কৰিলে কি হ'ব a + b হোল স্কয়াৰ ফৰ্মুলাত পৰি গল সো কি হ'ব a স্কয়াৰ + b স্কয়াৰ + twice ab সো আমি ওপৰত কি লিখিম এতিয়া ওপৰত লিখিম sin square a square ঠিক আছে এতিয়া ইয়াত a জায়গাত কি আছে sin square a মানে a + b হোল স্কয়াৰ ফৰ্মুলাটোত যদি পৰে আৰু পৰিছে এটো আৰু সেই কাৰণে a জায়গাত কি আছে ইয়াত sin square a আছে আৰু b জায়গাত কি আছে 1 আছে সো a স্কয়াৰ কাৰণে sin square a হোল স্কয়াৰ দিলু প্লাস b জায়গাত 1 স্কয়াৰ দিম আৰু কি কৰিম twice ab 2 * sin square a into 1 সো এটো 1 টো লিখা নিলিখা কি কথা সো আমি এনেদৰে লিখি দিলো 2 sin square a ঠিক আছে আৰু তলত কি দিম তলত এনেদৰে লিখি দিম sin square a আৰু তাৰ পিছৰ পাৰ্টটো আমি তেনেদৰে লিখিম a স্কয়াৰ মানে cos square a টো আমি স্কয়াৰ কৰি দিম cos square a টো আমি স্কয়াৰ কৰি দিলো এটো a + b ফৰ্মুলাত পৰিল a জায়গাত কি আছে cos square a সেই কাৰণে a টো স্কয়াৰ কৰি দিলো আৰু b জায়গাত কি আছে 1 আছে সো এটো 1 টো স্কয়াৰ কৰি দিলো আৰু twice ab 2 * কি হ'ব cos square a into b হ'ব আৰু b জায়গাত কি আছে 1 আছে সো এটো 1 লিখা নিলিখা কি কথা twice ab 2 cos square a into 1 সো 1 টো লিখা নিলিখা কি কথা সো আমি এনেদৰে লিখি দিলো আৰু তলত কি লিখি দিম তলত লিখি দিম cos square a ঠিক আছে এতিয়া ইয়াৰ পিছত আমি কি কৰিম ইয়াৰ পিছত আমি সেপাৰেট কে কৰি দিম কি সেপাৰেট কে কৰিম এই গুটে কেটা পাৰ্ট আমি সেপাৰেট কে লিখিম কেনেদৰে আমি লিখিব পাৰো ভাঙি লিখিলে এটো আমি লিখিব পাৰো এনেদৰে sin square a whole square divided by 8
ঠিক আছে ঠিক তেনেদৰে 1 স্কয়াৰ কৰিলে 1 এ হ'ব সো আমি কি লিখিম 1 বাই sin স্কয়াৰ a লিখিম ঠিক তেনেদৰে a পাৰ্টটো কি কৰিম 2 sin স্কয়াৰ a আছে ডিভাইডেড বাই sin স্কয়াৰ a হৈ গ'ল হয় ঠিক তেনেদৰে a পাৰ্টটো আমি ভাঙি লিখিম a পাৰ্টটো ভাঙি লিখিলে কি হ'ব cos স্কয়াৰ a হোল স্কয়াৰ ডিভাইডেড বাই cos স্কয়াৰ a 1 by cos square a plus 2 cos square a divided by cos square a ঠিক আছে এতিয়া sin square a ইয়াত দুটা আছে ইয়াত এটা আছে সো এটা কাটি দিব সো কি থাকিব sin square a হ'ব হয় আৰু এটো 1 by sin square a আছে এটো আমি এনেদৰে থৈ দিম 1 by sin square a আছে এটো আমি এনেদৰে থৈ দিলো sin square a আৰু sin square a কেনসেল যাব বাকি থাকিব 2 সো 2 লিখি দিলো ঠিক তেনেদৰে ইয়াতো cos square a দুটা আছে হয় আৰু ইয়াত এটা আছে সো এটা কাটি দিব বাকি থাকিব এটা সো cos square a ইয়াত কি হ'ব এটো আমি এনেদৰে থৈ দিম 1 by cos square a আৰু এটো কি হ'ব cos square a ৰে cos square a কাটি দিব আৰু বাকি থাকিব 2 সো 2 হৈ গ'ল এতিয়া আমি কি কৰিম এতিয়া আমি এটো sin square a আছে হয়নে এটো এটা sin এটো cos square a আছে এটোটা আমি জয়েন কৰি দিম মানে উসাৰসৰকে লিখিম sin square a plus cos square a লিখি দিলো ঠিক আছে উসাৰসৰকে লিখি দিলো আৰু কি আছে 2 plus 2 কৰিলে কি হ'ব 4 হ'ব এটো লিখি দিলো আৰু বাকি থাকিলে কি এই দুটা পাৰ্ট সো এই দুটা পাৰ্টটো আমি এনেদৰে লিখি দিলো প্লাস 1 by sin square a plus 1 by cos square a ঠিক আছে লিখি দিলো এতিয়া ইয়াৰ পিছত আমি কি লিখিম এটো এটা ফৰ্মুলাতে পৰি গল sin square a plus cos square a সো এটো কি হ'ব এই পাৰ্টটো 1 হৈ যাব সো এটো 1 লিখি দিম আমি এটো 1 লিখি দিম আৰু 1 plus 4 হ'ব 1 plus 4 হৈ গ'ল হয় এতিয়া আমি এই পাৰ্টটোত কি কৰিম ওপৰত যেটো 1 আছে 1 ৰ জায়গাত আমি কি লিখিম sin square a plus cos square a লিখি দিম সো এই ওপৰৰ 1 টোৰ জায়গাত আমি লিখিলো sin square a plus cos square a লিখি দিলো divided by sin square a লিখি দিলো হয় আৰু যেটো এই পাৰ্টটো ওপৰটো 1 আছে হয়নে সেই 1 ৰ জায়গাটো আমি কি লিখিম sin square a plus cos square a লিখি দিম sin square a plus cos square a divided by cos square a ঠিক আছে এতিয়া ইয়াৰ পিছৰ পাৰ্টটো আমি কৰিবলৈ এখিনি অলপ মুছি দিও এতিয়া ইয়াৰ পিছৰখিনি আমি কেনেদৰে কৰিম ইয়াৰ পিছৰখিনি 4 plus 1 কি হ'ব 5 হৈ যাব ঠিক আছে এতিয়া এই পাৰ্টটো এতিয়া আমি আকৌ ভাঙি দিম কি লিখি দিম sin square a plus sin square a plus cos square a plus sin square a হয় এই যেটো পাৰ্ট আছে এটো আমি ভাঙি পেলাই এনেদৰে লিখি দিলো এটা এই পাৰ্টটো আমি আকৌ তেনেদৰে ভাঙি দিম sin square a divided by cos square a plus cos square a divided by cos square a ঠিক আছে এতিয়া ইয়াৰ পিছত আমি কি লিখিম 5 plus এই যেটো পাৰ্ট আছে সেম আছে দুইটা পাৰ্ট ওপৰে তলে সো এই দুটা কেনসেল হৈ যাব কেনসেল হৈ গলে কি হ'ব 1 হৈ যাব আৰু এটো কি আছে এতিয়া আমি ব্ৰেকেটটো নিলিখো বাও ব্ৰেকেটটো নিলিখো সো 5 plus এটো 1 হৈ গল আৰু এটো cos square a divided by sin square a আছে সো cos a divided by sin a whole square কৰি দিলো ঠিক আছে আৰু sin square a plus cos square a আছে হেতুক আমি কেনেদৰে লিখিম sin a divided by cos a whole square আৰু cos square a divided by cos square a এই দুটাও কেনসেল যাব সো কি হ'ব 1 হৈ যাব ঠিক আছে এতিয়া
ইয়াৰ পিছৰ লাইনটো আমি কি কৰিম ইয়াৰ পিছৰ লাইনটোত আমি 5 + 1 + 1 কি হৈ যাব 7 হৈ যাব আৰু cos a by sin a হলে কি হয় cos a by sin a হলে হয় cot a whole square sin a by cos a হলে কি হয় tan a so tan a whole square ঠিক আছে ইয়াৰ পিছত আমি কি কৰিম ইয়াৰ পিছত আমি লিখিম 7 plus tan square a আছে মানে সৰি tan a whole square আছে ইয়াক আমি কি লিখিব পাৰো tan square a হয় ইয়াক তো এনেদৰে লিখে tan a যদি আমি whole square কৰি দিও আমি ইয়াক এনেদৰে লিখিব পাৰো ঠিক তেনেদৰে cot a ক আমি whole square কৰি দিছো কি লিখিব পাৰিম cot square a so plus cot square a হৈ গল আৰু এটোৱে ৰাইট হ্যান্ড সাইড নহয় নে so this is the right hand side এতিয়া আপোনালোকে যদি ভাবে তেতিয়া হলে cos square a divided by sin square a এটো জেগা ডাইৰেক্ট আপোনালোকে কি লিখি দিব পাৰে cot square a বুলি লিখি দিব পাৰে তেতিয়া হলে এই লাইনটো নিলিখিলে হৈ যায় কিন্তু মই অলপমান ভাঙি দেখুৱাই দিছো জাস্ট কেনেকৈ কৈছো দেখুৱাই দিছো ঠিক আছে এতিয়া আমাৰ লেফট হ্যান্ড সাইড ইকুয়াল টু ৰাইট হ্যান্ড সাইড ওলাই গৈছে আৰু আমাৰ পাৰ্ট 8 ৰ সলিউশনটো সম্পূৰ্ণ হৈ গৈছে আজিৰ ভিডিওটো ইমানে আজি আমি কোৱেশ্চন নম্বৰ 5 ৰ পাৰ্ট 8 ৰ সলিউশনটো ডিসকাস কৰিলো নেক্সট ভিডিওত ইয়াৰ পিছৰ কেইটা সলিউশন আমি ডিসকাস কৰিম সো ভিডিওটো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ